হাই বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। মোৰো ভাল। মই চুমি। মোৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বিশেষকৈ যাম ঘৰৰ ওচৰৰে দাদা এজনৰ ঘৰত নখোৱা আছে, তালৈ মাতিছে। আজি ঘৰত ভাল ৰন্ধা নাই, তাতে খাম। যিহেতু আপোনাৰ মাহ কালিয়ে কৈছোঁ আপোনালোকক শেষ হ'ব বুলি, আৰু সেয়ে সকলোৰে ঘৰত নখা আৰম্ভ হৈ গৈছে। আৰু বিশেষকৈ ন বুলি ক'লে যোনেও হ'লেও অকলেও খাই ভাল নালাগে, সেয়েহে আমাকো মাতিছে। আৰু কোন কোন আহে নখোৱা পৰিৱেশ তেওঁলোকৰ ঘৰো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। খাই মানে খানা খাইছে আৰু ভাত ধানৰ চাউলৰ ভাত খাইছে। মানে নখোৱা শেষ হ'ব আৰু জেগাটো সৰু, ঘৰ বনাই আছে, সেইফালে ঘৰ বনাই আছে, সেই জেগাটো সৰু, কম কমকৈ খাইছে। নখোৱা শেষ হৈছে আৰু হাই বন্ধু-বান্ধৱীসকল, কালি যিহেতু আপোনালোকক ন খাবলৈ গৈছিলোঁ, কালি ভিডিঅ'টো দিব নোৱাৰিলোঁ, অকণমান দেৰি হ'ল। আৰু বিশেষকৈ নিজৰ ঘৰৰ দাদাজনৰ ঘৰত নখোৱা হৈছিলে। আৰু নখোৱা মানে কি, আমাৰ এইফালে সকলোৱে ফূৰ্তি কৰে। নখোৱাও মানে ৰন্ধাই ৰান্ধি আছে, আৰু আমিবোৰ অলপ ফূৰ্তি কৰিলোঁ, নাচিলোঁ। নাজানো আৰু অকণমান জঁপিয়ালোঁ তেওঁ, আৰু নাচিব নাজানো, হ'লেও ভাল লাগে দিয়কচোন। সকলোৱে একগোট হৈ নখোৱা বুলি যিয়ে নাখাওঁ, লাগিলে এমুঠিয়ে খাওঁ বা নিমখেই খাওঁ, মানে যি হ'লেও নখোৱা বুলি ক'লে সকলোৱে মিলি যদি খাওঁ ভাল লাগে। আৰু কালি খালোঁ, সেয়েহে অকণমান ফূৰ্তিও কৰিলোঁ সকলোৱে মিলি, অকণমান নাচিলোঁ। আৰু অহা অকণমান দেৰি হ'ল, সেইকাৰণে ভিডিঅ'টো কালি নিদিলোঁ। আজি আপোনালোকৰ আগত ভিডিঅ'টো চাবলৈ দিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ ফালে ন খালে এনেকৈ ফূৰ্তি কৰে নে নকৰে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।